Happy ভাল পোৱা চাৰিটা আখৰৰ এটি শব্দ যিটো শব্দৰ পিছত মই গোটেই জীৱন টিকি থাকিলোঁ আৰু আজি এই শব্দটিয়ে মোক ইয়াত এই সিদ্ধান্তত থিয় কৰোৱাৰ একমাত্ৰ কাৰণ 12:30 নিজৰ মৃত্যুৰ সময় গম পোৱাটো এটা বৰ জটিল অনুভৱ কিন্তু কেতিয়াবা তাতকৈও জটিল হৈ পৰে নিজক জীয়াই ৰখাটো জীৱন্ত সময়ৰ যন্ত্ৰণা সহাটো কিন্তু আজি 12:30 অহা ট্ৰেইনৰ গতিবেগত নিজৰ জীৱনৰ যন্ত্ৰণাবোৰো বেগেৰে মচি পেলাম আপুনি এই ঠাইত কি বিচাৰি আহিছে কি লাগে আপোনাক আপোনাক সুধিছোঁ নিমা ধৈ কিয় বহি আছে মই ইয়াত মৰিবলৈ আহিছোঁ আপোনাক কি লাগে ইয়াত আঁতৰি চাওক আপুনিও মানে মোৰ দৰে আত্মহত্যা কি আজিকালি সকলোৰে বাবে খেল নেকি মই মনত কিমান বেদনা লৈ এই সিদ্ধান্ত ল'বলৈ সাহস কৰিছোঁ কোনেও নুবুজে আপোনালোকৰ দৰে কিছুমানে আৰু আপোনাৰ জীৱনত ইমান কি বেদনা আছিল আমাৰবোৰৰ বেদনাৰ লগত তুলনা নোহোৱা বেদনা আত্মসন্মান মোৰো এখন পৃথিৱী আছিল য'ত কিছুমান খন্তেকীয়া ভাল পোৱাই মোৰ পৃথিৱীখনক জীপাল কৰি তুলিছিল মোৰ সপোনবোৰক মধুৰ কৰি তুলিছিল প্ৰেম জীৱনত সকলোৱে কৰে কিন্তু ভাগ্যৱান সেইজনহে যিয়ে নিজৰ মনে বিচৰা ছোৱালীজনীৰ লগত বিয়াত বহি গোটেই জীৱন একেলগে কটাব পাৰে মই ঘৰত ইমান জোৰ নকৰিলে আমি ইজনে আনজনৰ লগত বিয়াত বহা সপোনটো সপোন হৈয়ে ৰ'লেহেঁতেন কোনোবাই ঠিকে কৈছিল সঁচা অন্তৰেৰে বিচাৰিলে পৃথিৱীৰ সকলো বস্তুৱে নিজৰ কৰি ল'ব পাৰি যেনেকৈ মই তোমাক নিজৰ কৰি ল'ম তই পুৱাই পুৱাই এইডাল খাবলৈ কিহৰ ইমান গা উঠিছে চাহ বিকাশ বিকাশ নহয় ইয়াৰ নাম আকাশ চাহ আকাশ মই একো বেয়া বস্তু খাই অহা নাই মোক দেখিলে কি এনেকুৱা লাগে নেকি মই যে কিবা বেয়া বস্তু খাই আহিছোঁ চাব নালাগে তোৰ কাষত যদি এজন অন্ধ মানুহো আহি ৰখে গন্ধৰে ক'ব তই যে এজন গেলা মদাহী সঁচা কথা কম মই মদ খোৱাটো সঁচা কিন্তু মই গেলা খোৱা নাই মই ব্ৰেণ্ডেড খাইছোঁ ব্ৰেণ্ডেড বাপৰে বাপ তোৰ ব্ৰেণ্ডেড খাব টকা হৈছে কিন্তু মোৰ পৰা যে সেই 1000 টকা লৈছিলি এতিয়ালৈ উভতাব পৰা নাই টকা উলিয়া আই এম চৰি মই ব্ৰেণ্ডেড খোৱা নাই
মই গেলাই খাই আহিছোঁ। ধেমালি বহুত হ'ল। মোৰ বিয়া আহি পালেহি। তহঁতবোৰে অলপ চিৰিয়াছ হৈ মোক লাগি ভাগি সহায় কৰি দিব লাগিব। আৰু ৰাকেশ, তই আজিৰ পৰা মদ খাব বাদ দে। একদম। আজিৰ পৰা মই আৰু মদ নাখাওঁ, কিন্তু এটা চৰ্ত আছে। কি চৰ্ত? তোৰ বিয়াৰ দিনা অকণমান বেছিকৈ খালেও তই কিন্তু একো নকবি। তোৰ লগত নহ'ব সমৰ, তয়ে যি কৰ আৰু। সহায়ৰ কথা আৰু মোকো ক'ব লাগে নেকি? ৰাতি দৰাৰ ছাতি ধৰা সখীয়েকজনটো ময়ে, কিন্তু মোৰো এটা চৰ্ত আছে। তোৰো চৰ্ত আছে? কি চৰ্ত? কইনাৰ লগত অহা আটাইতকৈ ধুনীয়া ছোৱালীজনী মোৰ হ'ব। তই কিন্তু পতাই দিয়াৰ ব্যৱস্থা কৰি দিব লাগিব। খানাটো আজি বহুত ভাল আছিল। বহু দিনৰ পিছত ভাল বিয়া এখন খাব পালো। ঐ লিষ্টখন চাচোন চা, নেক্সট কাৰ কি আছে? 1 মিনিট। তম মঙন বহুত বিয়াত পাতি এইটো ইকৰ বাবে মামনাতে তাতে অহাকালি নাওনৰ বিয়া। ইহঁতৰ নিদিতমনো খুব বান হ'ব। মই আদি দেখিছোঁ নাওনৰ বিয়াত তই এতিয়া মদটো ডাঙৰ ডাঙৰ মটৰ আনতে। কিন্তু ৰাহুলৰ বিয়াতচোন আমাক মাতা নাই। নামাতি নে কি হ'ল? কোনো মানুহ সুধিলে তেনাতো বুলি ক'ম, আৰু তেনাতো মানুহ সুধিলে ঘৰ বুলি ক'ম। আমাৰ এই আকাশ আৰু বৰষাহঁতৰ বিয়ালৈও বেছি দিন নাই। সেইখনো আমাৰ ঘৰৰ ওচৰৰে বিয়া। আমি তাতে জোৰোণৰ দিনৰ পৰা নেওতা লৈ থাকিব লাগিব। একদম কানেক্ট। তই টকা পইচাৰে ইমানখিনি সহায় নকৰিলে বিয়াৰ যা যোগাৰ কৰাটো মোৰ বাবে অকলে বৰ কঠিন আছিল। তই মোৰ বন্ধু নহয়, মোৰ ভাইৰ দৰে। এই সময় যেতিয়ালৈ আছে তই কেতিয়াও বিপদত নপৰ। তোৰ বিয়া ইমান ধুমধামেৰে পাতিম, গাঁৱৰ মানুহে বাহ বাহ কৰিব লাগিব। এই পবিত্ৰ দিনটোত ৰাইজৰ পৰা অকণমান আশীৰ্বাদ পালেই মোৰ বাবে যথেষ্ট। বাৰু কচোন, তই ইমান দিনে ভাল পাই থকা ছোৱালী এজনীক বিয়া কৰাই আনিবি, কেনেকুৱা অনুভৱ? ধৰিব পৰা নাই। বিয়াৰ দিন যিমানে কাষ চাপিছে মনত এটা ভয়ৰ ভাৱ বাঢ়ি গৈ আছে। ঐ ৰাকেশ, ক'ত যাব আহিছ? তহঁতচোন মই মানে বাফালে চোৱাই নাছিলোঁ। মোক মানে মায়ে কৈছিল নিজৰ লক্ষ্য সদায় স্থিৰ হ'ব লাগে, তেতিয়া বোলে মানুহৰ দৃষ্টি নেহেৰায়। তো মই এই মানে ৰাস্তাটোকে লক্ষ্য কৰি গৈ আছিলোঁ। হ'ব, তোৰ হাতত কি দেখিছ এইটো? এইটো এনাৰ্জি ড্ৰিংক। মানে মদ খাব বাদ দিলোঁ যে। এনাৰ্জি ড্ৰিংক? তই মানে সলনি নহলি ন? বাৰে বাৰে মদ নোখোৱা বুলি ক'লেও তহঁতে মানে ধৰিয়েই ল। অকণমান পলম হ'ল, বেয়া নাপাবা। তুমি চাগে বহুত সময় ৰ'লা। পলম 2 ঘণ্টা হৈ গ'ল ইয়াত। চৰি, তুমি জানাই আমাৰ বিয়ালৈ মাত্ৰ 7টা দিন বাকী আছে। ঘৰখনত মোৰ বাহিৰে দায়িত্ব লোৱা আন কোনো নাই। বিয়াৰ বাবে ক'ত কি মেনেজ কৰিছোঁ মইহে জানো। আৰু পুৱা উঠিয়েই গোটেই গাঁওখনক নিমন্ত্ৰণ দিব ওলাই গ'লোঁ।
আহোঁতে আহোঁতে পলমেই হ'ল। মোৰ কথাবোৰৰ কি অকণমানো ভেলু নাই তাৰমানে? আৰে ইমান কিয় অধৈৰ্য হৈছা? 7টা দিন পিছত গোটেই জীৱন তোমাৰ ওচৰতে থাকিম। বন্ধ কৰা তোমাৰ নাটক। খং নকৰিবাচোন, কোৱা কিয় মাতিছিলা? চোৱা, বিয়ালৈ আৰু বেছি দিন নাই। বিয়াত বহাৰ আগত তুমি মোক কথা দিছিলা, তুমি মই বিচৰা গোটেইখিনি বস্তু মোক দিবা। সোণ, গহনা, কানি কাপোৰ। কিন্তু এতিয়া শুনিছোঁ সোণ, গহনা, কানি কাপোৰৰ নামত জাষ্ট নিয়মটোহে কৰিব ওলাইছা। চোৱা, মই মধ্যবিত্ত ঘৰৰ একমাত্ৰ ল'ৰা। ক'ত কিমান টকা ধাৰত লৈ বিয়াখন পাতিছোঁ কেৱল মইহে জানো। এইটো নহয় যে তোমাক মই একোৱেই নিদিম। নিয়ম অনুযায়ী প্ৰয়োজন হোৱা সকলোবোৰ বস্তু মই দিমেই। কিন্তু ক্ষমা কৰিবা, তুমি বিচৰা সেই সকলোবোৰ সোণৰ গহনা, বিলাহী কাপোৰ দিব পৰা যোগ্যতা মোৰ নাই। মা দেউতাই বাৰে বাৰে মোক ঠিকেই কৈছিল, তোমাৰ দৰে ল'ৰা এজনে মোক সুখত ৰাখিব নোৱাৰে। বিয়াৰ আগত ইমান অমংগলীয়া কথাবোৰ নক'বাচোন। চোৱা, বহুত ভাল ভাল ঘৰৰ ল'ৰাই মোক বিয়াৰ প্ৰস্তাৱ দিছিল, কিন্তু তোমাৰ কথা ভাবি মই সকলোবোৰ প্ৰস্তাৱ না কৰিছোঁ। মোৰ ৰিলেটিভবোৰে মোক ক'ব, তোৰ হ'বলগীয়া হাজবেণ্ডে এইখিনি গহনা দিব পৰা যোগ্যতা নাইনে? অঁ, মোৰ সামৰ্থ্য নাই, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই তোমাক সুখত ৰাখিব নোৱাৰিম। অকল মৰমৰে সংসাৰ নচলে আকাশ। আৰু মই সেইখন ঘৰত কেনেকৈ থাকিম য'ত মোৰ মা দেউতাৰ সন্মান নাই? তোমাৰ মা দেউতাৰ সন্মান নাই? কি ক'ব বিচাৰিছা বৰষা? যোৱাকালি তোমাৰ মায়ে মোৰ মাক কল কৰিছিল। মোৰ বোলে বহুত বস্তুৰ ডিমাণ্ড। মাক দেউতাক ঠিক হ'লেহে সন্তান ঠিক হ'ব। সেইবোৰ বস্তু মাজত নানিবাচোন। ভাল পোৱা আমাৰ দুটাৰ মাজত। যদি আমাৰ দুটাৰ মাজতে বুজাবুজি নাথাকে তেন্তে কেনেকৈ হ'ব? মই মোৰ মা দেউতাৰ অপমান সহ্য কৰিব নোৱাৰোঁ। ইমান সৰু কথাটোত লাগি নাথাকিবাচোন। মোৰ মা দেউতাৰ ফালৰ পৰা মই ক্ষমা খুজিছোঁ। ক্ষমা খোজাৰ প্ৰয়োজন নাই আকাশ। মই এটা সিদ্ধান্ত লৈছোঁ। কি সিদ্ধান্ত? মই এইখন বিয়াত বহিব নোৱাৰোঁ। বৰষা, তুমি বলিয়া হ'লা নেকি? অঁ, মই বহুত ভাবি চিন্তিয়ে এই সিদ্ধান্ত লৈছোঁ। বিয়ালৈ আৰু 7টা দিন বাকী আছে। মানুহক নিমন্ত্ৰণ দিয়াও শেষ, আৰু তুমি এতিয়া পাগলীৰ দৰে কি পাগলামি কৰিব আৰম্ভ কৰিছা? বিয়াটো হৈ যোৱা নাই, গতিকে এতিয়াও সিদ্ধান্ত সলনি কৰাৰ হাতত বহুত সময় আছে। সৰু আকৰি ছোৱালীৰ দৰে কথাবোৰ নক'বা বৰষা। চোৱা আকাশ, মোৰ আৰু সিদ্ধান্ত সলনি নহয়। মোৰ ঘৰতো এই কথা ফাইনেল হৈছে। এইবোৰ তুমি কি কৈছা বৰষা? মই তোমাক হাতযোৰ কৰিছোঁ। ইমান সৰু কথাৰ কাৰণে ইমান তললৈ কেনেকৈ নামিব পাৰিলা? মোৰ ভালপোৱাবোৰ সঁচা আছিল, কিন্তু এতিয়াহে মই প্ৰেম ভালপোৱা আৰু বাস্তৱ কি বুজি পালোঁ। বাৰু, অকণমান সময়ৰ বাবে আমাৰ প্ৰেম ভালপোৱাবোৰ দূৰত ৰাখিলোঁ, কিন্তু সমাজক কি ক'ম? মা দেউতাক কি ক'ম যে মই তাইক উপযুক্ত বস্তুবোৰ দিব নোৱাৰাৰ বাবে বিয়া কেঞ্চেল? ক'ৰ পৰা কিমান টকা গোটাই বিয়াৰ বাবে খৰচ কৰিছোঁ বুজিবলৈ চেষ্টা কৰা বৰষা। মই এইখন বিয়াত নবহোঁ আকাশ, বাকী তুমি চাই ল'বা। বৰষা, তুমি তেনেকুৱা কৰিব নোৱাৰা বৰষা। এবাৰ ভাবি চাইছানে আমাৰ কি দশা হ'ব? সমাজে আমাক লৈ হাঁহিব। পাঁচ বছৰ ভালপোৱা সম্পূৰ্ণ হৈ গ'ল, কিন্তু তাই মোৰ লগত এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ। ইমান দিনে তাইৰ লগত সম্পৰ্ক থাকিলি, এনেকুৱা এটা পৰ্যায়ত তাই কেনেকৈ এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰিলে? দুখীয়াৰ কপালত এয়াই থাকে। তাইক বিয়াৰ বাবে প্ৰয়োজনীয় মণি গহনা কাপোৰ দিব নোৱাৰাৰ বাবে তাই মোৰ লগত এনেকুৱা কৰিল। তই ভাগৰি নপৰিবি। ৰ, মই কল এটা কৰি চাওঁ। The number you are calling is either switched off or not reachable at the moment. নাপাবি অ' তাইক। তাই আৰু এইখন বিয়াত নবহে। মই কেনেকৈ সমাজৰ আগত মুখ উলিয়াম? মা দেউতাক ক'ব, ঘৰত যাব সাহস মোৰ নাই। মই এই পৰিস্থিতি সহ্য কৰিব নোৱাৰোঁ।
মই কিবা এটা বেলেগ সিদ্ধান্ত ল'ব লাগিব নহ'লে সমাজত মোৰ আত্মসন্মান নাথাকিব আকাশ ৰচোন হে ভগৱান কি কৰোঁ এনেকুৱা প্ৰেম বেদনা সহ্য কৰাতকৈ সমাজৰ প্ৰতিজন মানুহক বাৰে বাৰে উত্তৰ দিয়াতকৈ জীৱন শেষ কৰি দিয়াই ভাল হ'ব এয়াই আছিল নেকি আপোনাৰ সহিব নোৱাৰা বেদনাৰ কাহিনী মোৰ পৰিস্থিতি আপোনাতকৈও বহু গুণেই কঠিন সকলো ঠিক হৈ যোৱা তাৰপিছত বিয়া এখন ভাঙি যোৱা ইমান দিনে সম্পৰ্কত থকা ছোৱালী এজনী এৰি যোৱা সমাজত হাঁহিৰ পাত্ৰ হোৱা তাতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে ল'ৰা এজনৰ আত্মসন্মানতকৈ ছোৱালী এজনীৰ আত্মসন্মানেই তাইক ভিতৰৰ পৰা বেছি মাৰি পেলায় আৰু সেই দাগ গোটেই জীৱন জুৰি ছোৱালীজনীৰ লগত থাকে গোটেই জীৱনটো চৰিত্ৰহীনতাৰ দাগ লৈ জীয়াই থকাতকৈ মৰি যোৱাই ভাল দাগ মিছা সপোন দেখুওৱা প্ৰেমে দি যোৱা দাগ ঐ তোৰ জন্মদিনত নহাৰ বাবে বেয়া পায়ে আছ নেকি তোৰ বাবে এটা ভাল খবৰ আছিল এনেকৈ যদি তই নিমাত হৈ থাক নোকোৱাকৈয়ে গুচি যাম কিন্তু কি ভাল খবৰ অ' প্ৰথমতে ক তই মোক বেয়া পোৱা নাই নাই দে বেয়া পাই থকা নাই এতিয়া ক আজি জোনদা টাউনৰ পৰা আহিব কি জোন আহিব ইমান দেৰি হ'ল যে ট্ৰেইনখন অকণমান লেট আছিল বহুত বেছি সময় ৰখিলি নেকি মই ৰখাটো বাদ দে আজি এবছৰে গাঁৱৰ এজনী ছোৱালী তোৰ বাবে যে ৰখি ৰখি পাগলী হৈ গৈছে খবৰ ৰাখিছনে নাই শেৱালিৰ কথা কৈছ নেকি বাহ মনত ইমানজনী ছোৱালী ৰাখি থৈছনে যে তোৰ বাবে কোনে ৰৈ থাকিব পাৰে পাহৰিয়ে গৈছ ব'ল ব'ল সোনকালে কিবা এটা খাই সিহঁতৰ ফালে এপাক মাৰিবহে হ'ব বল নিবাৰণ টাউনৰ পৰা সেই জোন বোলা মক্কেলজন আহিছে কথাটো শুনিছনে নাই চাল্লা ইমান দিনে গ'লকিপাৰ নাথাকোঁতে এটা গ'ল দিব পৰা নাই এতিয়া আকৌ গ'লকিপাৰে এণ্ট্ৰি মাৰিছে গ'ল দিয়াটো বহুত মুস্কিলেই হ'ব চাগে বিনা গ'লকিপাৰেৰে গ'ল দি কোনো আমেজ নাই কোনো ক্ৰেডিট নাই ফিল্ডত নামি ৰনাল্ডো মেছিৰ দৰে খেল দেখুৱাব লাগিব প্ৰেমত ৰমিঅ'ৰ নাম শুনিছোঁ প্ৰেমত দেৱদাসৰো নাম শুনিছোঁ কিন্তু প্ৰেমত ৰনাল্ডো আৰু মেছি চাগে ময়েই হ'ম চাচা টাউনৰ পৰা আহিয়ে তোক বিচাৰি আহিছে আহিব দে কাৰোবাৰ মুখখনি আজি অভিমানী যেন লাগিছে মোৰ ফালে কি এবাৰো ঘূৰি নোচোৱা নেকি একেবাৰে মাঘ বিহু শেষ কৰি আহিব লাগিছিল ইমান সোনকালে অহা কি দৰকাৰ আছিল তোমাৰ বাবেইতো আহিছোঁ নহ'লে গাঁৱত অহাৰ কোনো অৰ্থই নাথাকে হ'ব ইমান চেদি দিব নালাগে চোৱা ইমান মৰমেৰে চেনি দি তুমি মোক কেতিয়াবা কথা কৈ পাৰিছা বেছি চেনিও ডায়েবেটিছৰ কাৰণে বেয়া
আজিকালি বিনা চেনিজাতীয় বস্তু খালে অলপ বেছি দিন জীয়াই থকাৰ চান্স থাকে। সেইটো প্ৰেমে হওক বা জীৱনেই নহওক কিয়। সেইবোৰ কথা ভাল খবৰ ৰাখা। মোৰ বিষয়ে কি খবৰ ৰাখা? সকলো জানো তোমাৰ বিষয়ে। তুমি কি খাই ভাল পোৱা, তুমি কি পিন্ধি ভাল পোৱা। হ'ব মোলৈ চাগে অকমানো মনত নপৰে। টাউনত ধুনীয়া ধুনীয়া ছোৱালী দেখি গাঁৱত আহিব পাহৰিয়ে যোৱা। কেতিয়াবা ধুনীয়া ছোৱালীৰ চকুত চকু পৰিলে এনে চোৱা যায় আৰু। হয় নেকি? এতিয়াই গুচি যোৱা। যিজনী ছোৱালীৰ লগত চকু মিলাই ভাল লাগিছিল তাইৰ ওচৰলৈ গুচি যোৱা। মোৰ ওচৰলৈ আহিবৰ দৰকাৰ নাই। হাৰে আকৰিজনী, ধেমালি কৰিছোঁ। আয়ৈ দেহি, এইজনীয়েচোন কান্দিব লৈছে। ধেমালি কৰিছোঁ। তোমাৰ সেই আগৰ দৰে অকণমানতে কন্দা স্বভাৱটো নগ'ল ন? আৰে এতিয়া কি মোক নমতাকৈ থাকিবা? মোৰ শপত খোৱা, তেনেকুৱা ধেমালি আৰু যাতে কেতিয়াও নকৰা। হ'ব, নকৰোঁ দিয়া। বহুত হাঁহি আছ যে, মনটো বহুত ভাল নেকি? নকবি আৰু আমাৰ পানীনা মাততে বুঢ়ীজনী আহিছিল। যোৱাকালি ঢুকাল। পাঁচজন ল'ৰা, পাঁচজননে বান ডাকনি ইয়াতে। কাঠ মালামান হ'ব। অ' আই, বিয়া বাৰু এৰি এতিয়া তোৰ কাজতো নজন নেকি? তেন্তে কি কৰিবি? বিয়াত তিদিন যাবই আনো। কাঠটো ননি খায়ে টনাব লাগিব আনো। বেলেগৰ বিয়া কিমান খাবি? নিজৰ বিয়াখনৰ কথা ক ভাব। মন বিয়া সকলো গৈয়ে ইয়াতে। কইনাজনী পানী হল আলো। হে হৰি, তই এতিয়ালৈকে চিংৰাটোৱে খোৱা নাই? এইটো 4 দিন হ'ল। ৰতনৰ বিয়াত চাহৰ লগত দিয়া। নহয়, তাই দিন হ'ল মই এটা কথাই ভাবি কিন্তু টিংনাৰ ভিতৰত টপ দি কিনি কেনেকে সোমান? সেইটো নাজান? ময়ো নাজানো। ব'ল ৰতনকে সুধি আহোঁ। অঁ, নতনতে ৰাতি আত্মংগলতে বন কায়ো। শেৱালি আৰু বিৰিণা আহি আছে। বহুত দিন সিহঁতক জোকোৱা নাই। মনটো বহুত সেমেকা পৰি আছে। বৰ ধুনীয়া হৈ আহিছে। বয়ফ্ৰেণ্ডক লগ কৰিব যাবতো। শেৱালি, বৰষুণত ছাতি চুব পাই গাঁৱৰ পুৰণি জাপিক পাহৰি গলি নেকি? জাপি নহয়, বৰষুণৰ পৰা বাচিব কচুপাত তুলি লওঁতে কচুৱে হাতত ধৰা বিখিনি তহঁত। মোৰ মৰমখিনিক তই বিষৰ নাম দিলি। কি আছে সেই জোন বোলা তোৰ গাত, হা? যিটো মোৰ গাত নাই। প্ৰেম ভাল পোৱা জোৰ কৰি নিজৰ কৰা বস্তু নহয়। তোক কিমান দিন কৈছে যে তাই তোক কেতিয়াও ভাল নাপায়। তাৰপিছতো তই চাহটোৰ দৰে কিয় লাগি ফুৰিছ? কাৰণ নিবৰণে তাইক সঁচা অন্তৰে ভাল পায়। আৰু কিমান ভাল পায় সেইটো কেৱল মই বুজো। মোৰ মনত জোনৰ বাহিৰে আন কোনো ল'ৰা নাই। নেক্সট টাইম মোৰ পৰা আঁতৰত থাকিব। আঁতৰত নহয়, চিগাৰেটৰ জুয়ে যেনেদৰে লাহে লাহে ওঠৰ ওচৰ চাপে, ঠিক তেনেকৈ দিনে দিনে ময়ো তোৰ কাষে চাপিম। এই চৰৰ প্ৰত্যুত্তৰ মই দিম। খং নকৰিবি বন্ধু। উচিত সময় আহিব দেই, আমি সিহঁতক চাই লওঁ। এনেকে কিমান দিন আৰু মনে মনে লগ কৰি থাকিম? সোনকালে ঘৰত কথাবোৰ কোৱা। কম ৰ'বা, মই এতিয়াও বিয়া পাতিব সাজু নাই। মোক আৰু অকণমান সময় দিয়া। কথাটো বুজো। মোৰহে ঘৰত মাজে মাজে বিয়াৰ কথা উলিয়াই। মই মানা কৰোঁ। দেউতা হ'ল গাঁৱৰ মুখিয়াল। মানুহৰ ভাল বেয়া বিচাৰ কৰি ফুৰে। তেনেস্থলত তোমাক এনেকৈ লগ কৰি থকা দেউতাৰ কাণত পৰিলে মোক সোধাই নেৰিব।
মই থাকোঁতে তুমি কিহৰ চিন্তা কৰিছা? হ'ব সিহঁতক চোৱা, দুয়োজনৰ কথা ঘৰে ঘৰে গম পায়। কিছুদিন পিছত সিহঁতৰ বিয়া। বিয়া বিয়াকে নাথাকিবাচোন। বিজনেছ এটা আৰম্ভ কৰিছোঁ, আগতে সফল হৈ ল'ব দিয়া, তাৰপিছত বিয়া। বিজনেছ কৰিবা, কোনোবা দিনা সফল হ'বা। সময় কি ৰৈ থাকিব নেকি? চাকৰি এটা বিচাৰি নোলোৱা কিয়? চাকৰি কৰিলোঁ বুলি সকলো সমস্যা সমাধান হৈ নাযায়। ঘৰতো বহুত অংক মিলিব আছে। মা দেউতাই তোমাক বিয়া বাৰুৰ কথা নকয় নেকি? মায়ে গালিহে দিয়ে, কয় এনেকুৱা এটা পৰিস্থিতিত বোলে মই ছোৱালী পুহিবই নোৱাৰিম। কৈ দিবা মায়েৰাক, ময়ো হাতৰ কাম বহুত জানো, কিবা নহয় কিবা এটা কৰি খুৱাব পাৰিম। তা দুয়াৰ প্ৰেমিক প্ৰেমিকা মানে দুখন বিয়া। হে ভগৱান, সিহঁতৰ প্ৰেমক সোনকালে সফল কৰি দিয়া, যাতে সিহঁতৰ বিয়া দুখন সোনকালে খাব পাৰো। এই তৎমা মনাটো তোমায়ে খায়াতে নেকি? এই বল বল, ইহঁতক ডিষ্টাৰ্ব দিব নালাগে, আমাৰ বল। ঐ আমি দুয়ো আহোঁ, তহঁতে দেৰি নকৰিবি। গৈ থাক, আমিও লাহে লাহে গৈ আছো। দে আহ। ময়ো যাওঁ। তুমি ক'ত যাব খুজিছা? মোৰ লগত থাকিব মন নাই নেকি বাৰু? বিৰিনাই যাব ওলাইছে, তাই গুচি গ'লে মই অকলে যাব লাগিব। হ'ব, মই থ'ব যাম। হ'ব হ'ব, আজিলৈকে মোৰ দেউতাৰ আগত থিয় হ'ব সাহস হোৱা নাই, আৰু মোক ঘৰলৈকে থ'ব যায়। এনেকৈ নহয়, গ'লে দৰাৰ সাজত তোমাৰ ঘৰলৈ যাম। তুমি কৈয়ে থাকা, বেলেগ কোনোবা আহি এদিন মোক বিয়া কৰালৈ গুচি যাব। তুমি কেৱল মোৰ। পাগলটো আঁতৰি যোৱা, কোনোবাই দেখিব। দেখিলে দেখিব দিয়া। এনেকৈ আমাৰ মাজত সকলোবোৰ হৈ গৈছিল। তাক মই বিয়াৰ কথা ক'লে সি কথাবোৰ ঘূৰাই ফুৰিছিল, আৰু হঠাৎ এদিন কোৱা, কিয় মাতিছিলা? বহুত ডাঙৰ কথা জোন। কনফিউজ নকৰিবা। মই প্ৰেগনেণ্ট জোন। এই কথা ঘৰত গম নাপাওঁতে তুমি সোনকালে মোক আপোন কৰি লোৱা, নহ'লে সমাজক উত্তৰ দিবলৈ বৰ কঠিন কথা হ'ব, বৰ লাজৰ কথা হ'ব। কি পাগলী হ'লা নেকি? তুমি প্ৰেগনেণ্ট? মই তোমাৰ কেতিয়াও ইমান ক্ল'জ হোৱা নাই। তাৰ মানে কি তোমাৰ বেলেগ ল'ৰাৰ লগতো সম্বন্ধ আছিল নেকি? মুখত যি আহে তাকে নকবা জোন। তোমাৰ বাহিৰে কোনো ল'ৰাই মোৰ কাষ চপা নাই। মিছা শেৱালি, তোমাক কেতিয়াও মই ইমান তলত পৰা স্বভাৱৰ ছোৱালী বুলি ভবা নাছিলোঁ। বিপদত পৰি কি এতিয়া তুমি মোৰ কাষ চাপিছা? তুমি মোক তেনেকৈ ভাবিব পাৰিলা? প্লিজ জোন, আৰু ধেমালি নকৰিবা, সময় বহুত কম আছে। যোৱা, যি কৰা কৰিবা। তুমি প্ৰেগনেণ্ট হোৱাৰ বাবে মই দায়ী নহয়। জোন, তুমি সদায় মোৰ লগত থাকি এনেকুৱা পৰিস্থিতিত মোক কিয় অকলশৰীয়া কৰিব বিচাৰিছা? মোৰ দেউতাই আনৰ বিচাৰ কৰি ফুৰে, দেউতাই সমাজৰ আগত কেনেকৈ মুখ উলিয়াব? মই এইবোৰ নুবুজো, ইয়াৰ বাবে দায়ী তুমি নিজেই। জোন, এৰা। মোৰ লগত এনেকুৱা এৰা। নকৰিবা জোন, মই সমাজক কি উত্তৰ দিম? জোন, জোন।
মই এইবোৰ কি শুনিছোঁ জন? তোক মই কেতিয়াও ইমান বেয়া মনৰ ল'ৰা বুলি ভবা নাছিলোঁ। প্ৰেম মানে বিবাহ নহয়। বিবাহ বাদ দে, তাইৰ পেটত থকা সেই সন্তানটোৰ দেউতাক বুলি তাই কাক পৰিচয় দিব? তই নিজৰ কাম কৰ ৰুবুল, আমাৰ মাজত নোসোমাবি। শেৱালি মোৰ ভণ্টিৰ দৰে, তাইক এনেকুৱা এটা পৰিস্থিতিত মই কেতিয়াও এৰিব নোৱাৰোঁ। তাইক মোৰ ঘৰত মোৰ মা দেউতাই কেতিয়াও গ্ৰহণ নকৰে। সিহঁতৰ ঘৰ আৰু আমাৰ ঘৰৰ মাজত এটি পুৰণা শত্ৰুতা আছিল। তাইৰ দেউতাক গাঁৱৰ মুখিয়াল, আৰু মুখিয়াল বুঢ়াই বিচাৰত এটি ভুল সিদ্ধান্ত দিয়াত আমাৰ গোটেই ঘৰখন সমাজত হাঁহিৰ পাত্ৰ হৈছিল। এয়া তাৰ প্ৰতিশোধ বুলি ক'লেও ভুল নহয়। আৰে ভাই, চা না এইজনীলৈ। মোক প্ৰেমৰ কিতাপ পঢ়াব আহি নিজেই কিতাপ বনি গ'ল। তাকেই, তাইৰ অৱস্থা চা নিবাৰণ, তোৰ বদলা লোৱা সময় আহি গৈছে। এই ছোৱালী, নিজকে বহুত সতী সাবিত্ৰী দেখাই ফুৰিছিলি, এতিয়া পেটত এটা অবৈধ সন্তান লৈ ঘূৰি ফুৰিব লাজ লগা নাই? তই সেইটো ভাবিছ? এইবোৰ কথা আমি কেনেকৈ গম পালোঁ? যোন আৰু তই আলোচনা কৰা আমি নিজ কাণেৰে শুনিছোঁ। মনে মনে থাক, মোৰ অৱস্থাক লৈ ৰং নাচাবি। মোৰ সন্তান অবৈধ নহয়। যা যা, তোৰ দৰে ছোৱালীৰ চৰিত্ৰ মোৰ জনা আছে। যদি তোৰ সাহস আছে, তোৰ পেটত থকা সন্তানৰ পিতৃ পৰিচয় দে। যা যা, তোৰ দৰে চৰিত্ৰহীনা ছোৱালীক এই গাঁৱত থাকিব দিয়া নহ'ব। ঠিকেই, এক ৰাইজমেল পাতি গাঁৱৰ পৰা উলিয়াই দিব লাগিব। তাৰমানে আপুনি পেটৰ এটা সন্তান লৈ নিজৰ লগতে নিৰ্দোষী সন্তানটিকো হত্যা কৰিব ওলাইছে। কি কৰিম, মোৰ হাতত আৰু বেলেগ পথ নাই। মোৰ মৰিবৰো মন নাই, আৰু এই সন্তানটিকো মোৰ ভুলৰ ভুক্তভোগী কৰিব নিবিচাৰো। সমাজে এই কথা গম পালে মোক জীৱ নিদিব, জীয়াই জীয়াই মাৰিব। নাই নাই, আপুনি মৰিব নোৱাৰে, আপুনি গুচি যাওক। আপুনি যাওক, মোৰ বেদনা আৰু আত্মসন্মানৰ তুলনাত আপোনাৰ একোৱেই নহয়। আপুনি মিছাতে ভুল সিদ্ধান্ত লৈছে। মই মৰি গ'লে কাহিনী সিমানতে সমাপ্ত হৈছে, কিন্তু আপোনাৰ পেটত থকা সন্তানটি আমি গম পায়ো মৰিব দিব নোৱাৰো। আপুনি বাৰে বাৰে একেটা কথা কৈ মোক আৰু দুখ নিদিব। সময় বহুত কম আছে, 12টাৰ পিছত ট্ৰেইন আহি পাবহি। আপুনি আপোনাৰ সিদ্ধান্ত সলনি কৰক, গুচি যাওক। মই নোৱাৰো, আপুনি প্লিজ যাওক। 12:30 হ'বহিয়ে, আপুনি আকৌ এবাৰ ভাবি নিজৰ সিদ্ধান্ত সলনি কৰক। সিদ্ধান্ত সলনি কৰিলে কি হ'ব? আকৌ মই অকলশৰীয়া হৈ যাম। সমাজে কৰা প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাথাকিব। কোনে থিয় দিব মোৰ এই পেটৰ সন্তানটিৰ দেউতাক হিচাপে? কোনে পৰিচয় দিব? মই দিম, মই দিম। মই এই সন্তানটিৰ দেউতাক হিচাপে পৰিচয় দিম। সমাজ আৰু পৰিয়ালক মই উত্তৰ দিম, কিন্তু আপুনি আৰু এই নিৰ্দোষী সন্তানটি মৰিব নোৱাৰে। কওক, পাৰিবনে আপুনি? কিন্তু কওক, পাৰিবনে? আপুনি মিছাতে আনৰ দুখ আৰু কষ্ট কিয় সহিব? ৰাইজৰ হাঁহি গালিৰ পাত্ৰ কিয় হ'ব? কাৰণ ময়ো সেই পৰিস্থিতিৰ পৰা আহি এই পৰ্যায় পাইছোঁহি। আপোনাৰ সমস্যা আৰু মোৰো সমস্যা একেই, গতিকে ইয়াৰ সমাধানো একেই হ'ব। আত্মহত্যা কেতিয়াও ইয়াৰ সমাধান নহ'ব। আপুনি মৰি গ'লেও আপোনাৰ ৰহস্য সমাজে ভেদ কৰি উলিয়াবই, সমাজে হাঁহিবই। মই মৰিলেও মোৰ মৃত্যুৰ কাৰণ জানি সিংহকবোৰে দুগুণ বেছিকৈ হাঁহিব। ঘৰৰ মানুহে অশান্তিত জীৱন পাৰ কৰিব। তাতকৈ ভাল এটা সঠিক সমাধান বিচাৰি উলিওৱাটো। কওক, আপুনি আপোনাৰ সিদ্ধান্ত সলনি কৰিবনে? কিন্তু মোৰো এটা চৰ্ত আছে। 6 দিন পিছত হ'বলগীয়া বিয়াখনত কইনাৰ সাজত আপুনি বহিব লাগিব। কওক, পাৰিবনে বহিব?
অচিন্ন চিন্দুতি মন অচিনাকি মনৰ মিলন ভাল লগা কিছু ক্ষণ তোমাৰ ভাৱনাতে মগন লাহে লাহে বাঢ়ি আহে ভাল পোৱা সপোনে দি থাকে তুমি এই মোৰ ভাল পোৱা तू ही मेरा दिल और ख्वाबों में है मेरा सजना तू ही मेरा दिन और रातों में है हर पल रहे बसा तेरे बिना हर दिन अधूरा तेरे हंसी में मेरा जहां নতুন নতুন এই বন্ধন নতুনরে পৃথিৱী সপোন সপোন যেন লগা মৰমক ললো আদৰি ধীৰে ধীৰে বাঢ়ি আহে কামনা प्रतिदिन प्रतिपले तुमी এই মোৰ বাসনা